নমস্কাৰ, আমাৰ ইউটিউব চেনেলে সকলোকে স্বাগতম জনাইছোঁ। আমি ইয়াত টেকন'লজিৰ জড়িত ভিডিঅ' আপলোড কৰোঁ। আজি আমি আধাৰ কাৰ্ড আৰু পান কাৰ্ড কেনেকৈ লিংক কৰে তাৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আপোনালোকে ই-ফিলিং বুলি টাইপ কৰিব লাগিব। ইয়াত টাইপ কৰিছোঁ, গুগলত খুলি ল'ব, তাত ই-ফিলিং বুলি টাইপ কৰিব। তাৰপিছত প্ৰথম যিটো লিংক আছে তাত ক্লিক নকৰি ছেকেণ্ড লিংকটোত আমি ক্লিক কৰিব লাগিব ই-ফিলিং হোম পেজত। ই-ফিলিং 2.0 লিখা আছে, ইয়াৰ গাইডলাইন আছে নিউ পৰ্টেলৰ। তাৰ তলত গৈ যিটো লিংক আধাৰ বুলি আছে এই লিংক আধাৰত আমি ক্লিক কৰিব লাগিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত ইয়াৰ পিছত যিটো নেক্সট পেজ খোল খাব তাত আমি লিংক আধাৰ ওলাই গৈছে, এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ। ইয়াত পান আইডিটো মাৰিব লাগিব, পান কাৰ্ডৰ যিটো নাম্বাৰ থাকে সেই পান কাৰ্ডৰ নাম্বাৰটো ইয়াত আমি টাইপ কৰিব লাগিব। মইতো ব্লাৰ কৰি দিছোঁ কাৰণ এইটো দেখাবলৈ দিগদাৰ। তাৰপিছতে আমি তাৰ তলত আছে আধাৰ নাম্বাৰ, পান নাম্বাৰটো টাইপ কৰিছোঁ। তাৰপিছত আমি ইয়াত আধাৰ নাম্বাৰটো ভৰাব লাগিব, মই টাইপ কৰি আছোঁ আধাৰ নাম্বাৰটো। তাৰপিছত আমি এইটো 30 জুনৰ ভিতৰত কৰাটো অত্যন্ত আৱশ্যকীয়, কৰিবই লাগিব 30 জুনৰ ভিতৰত। তাৰ তলত আমি আধাৰ কাৰ্ডৰ যিটো নাম আছে সেই নামটো ইয়াত টাইপ কৰিব লাগিব। 30 জুনৰ ভিতৰত যদি নকৰে এই কামটো তেনেহ'লে 1000 টকা পৰ্যন্ত ফাইন ভৰিব লাগিব বুলি ইয়াত উল্লেখ আছে। তাৰপিছত আমি তাত মোবাইল নাম্বাৰ এটা এণ্টাৰ কৰিব লাগিব, যিটোলৈ এটা OTP যাব। তাৰ তলত এটা উল্লেখ আছে যে যাৰ আধাৰ কাৰ্ডত ডেট অফ বাৰ্থ উল্লেখ নাই তেনেহ'লে টিক কৰিব লাগিব তলৰ ঘৰটোত, আৰু যাৰ আছে তেনেহ'লে টিক কৰিব নালাগে। তাৰ যিটো তলৰ বক্স সেইটোত আমি টিক কৰিব লাগিব। এই মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব, মই মোবাইল নাম্বাৰটো এণ্টাৰ কৰিছোঁ। তাৰ তলত গৈ পেলাই লিংক আধাৰ বুলি যিটো অপশ্যন আছে তাত আমি ক্লিক কৰিব লাগিব। যিটো লিংক আধাৰ বুলি ওলাইছে ই-ফিলিং যিটো ৱেবছাইট, অৰিজিনেল ৱেবছাইটত আপোনালোকে চাব লাগিব। এইটো আমি অৰিজিনেল ৱেবছাইটটো লিংক ডেছক্ৰিপশ্যনত দি দিম। এতিয়া যিটো OTP আহিব সেই OTPটো ইয়াত ভৰাব লাগিব। OTPটো আহোঁতে কেতিয়াবা দেৰি হয়, ছাৰ্ভাৰ প্ৰব্লেম থাকে, কাৰণ 30 জুন যিহেতু লাষ্ট ডেট সেইবাবে ছাৰ্ভাৰটো বহুত প্ৰব্লেম দি আছে এতিয়া বৰ্তমান। আমি যিটো OTP আহিব তাত OTPটো ইয়াত ভৰাব লাগিব। OTPটো ভৰাৰ পিছতে আমাৰ যিটো ছাকচেছফুল হৈ যাব কামটো। এতিয়া আমি OTPটো ভৰাম। টাইম লৈছে OTPটো আহোঁতেনে, অলপ টাইম ল'বই। সেইটো OTPটো আমি ভৰাই দিছোঁ। তাৰপিছত যিটো ভেলিডেট বুলি আছে তাত আমি ক্লিক কৰিব লাগিব। ইয়াতে ওলাই গৈছে আধাৰ পান লিংকিং কমপ্লিটেড ছাকচেছফুলি। ইমানখিনিয়ে কাম কৰিব লাগে। এতিয়া আমাৰ এইটো হৈ গ'ল। আপোনালোকে যদি ইয়াত ষ্টেটাছ চাব পাৰে, ইয়াত লিংক আধাৰৰ কাষতে লিংক আধাৰ বুলি আহি গৈছে, তাত আপোনালোকে মানে ষ্টেটাছো চাব পাৰে যে কামটো হ'ল নে নহ'ল। তাৰপিছত আপোনালোকে গোটেই অলটো ওলাই যাব। এইটো কামটো আপোনালোকে সোনকালে কৰিব, 30 জুন যিহেতু লাষ্ট ডেট। ইয়াত আমি চাব পাৰিব, দেখিছে ইয়াত পান নাম্বাৰটো মাৰি দিলে হৈ যাব। আধাৰ ষ্টেটাছত ক্লিক কৰি পেলাই এইটোত আধাৰ আৰু পান কাৰ্ড নাম্বাৰটো মাৰি পেলাই ষ্টেটাছো চাব পাৰিব। ধন্যবাদ।